নমস্কাৰ গাইছ, আহক আজি ফুৰিবলৈ যাওঁ। অকলে অকলে বাছত উঠি এয়া মই পালোহি দীঘলী পুখুৰী। এই ঠাইখিনি মোৰ কিবা আপোন আপোন লাগে। বহুত সময় ইয়াতে থকাৰ বাবে হয়তো তেনেকুৱা। বন্ধ আছিল যদিও কলেজখনলৈ সোমাই দেখিলোঁ যে আমাৰ বাইদেউ আহি পালেহি। সকলোৱে ষ্টেটাছ চাই সুধি আছিল, প্ৰায় মানুহে মানে ফুলপাহনো কোনে দিছে দেখিলেই নহয় কোনে দিছে। তাই মোৰ কাৰণে কিবা কিবি উপহাৰো লৈ আহিছে। যিহেতু মোৰ জন্মদিন গ'ল, জন্মদিনৰ পাছত তাইক লগ পোৱা হোৱা নাই, প্ৰায় 4-5 মাহমান আমি লগ পোৱা নাই। গতিকে ভাবিলোঁ লগ কৰা যাওক, যিহেতু ময়ো ব্যস্ত নাছিলোঁ, ক্লাছ পাতি নাছিল আৰু প্ৰথমতে গৰম গৰম চাহ একাপ খাই লোৱা যাওক। কিন্তু হঠাতে দেখিলোঁ এটা এক্সিডেণ্ট হ'ল, সৰুকৈ, বহুত বেছি ডাঙৰো নহয় বাৰু। বাছ এখনে আনখন বাছক খুন্দিয়ালে। এইফালে ভণ্টিক লগ কৰি মাতষাৰো দি লওঁ মানে আমাৰ কৌশিক শৰ্মা আহি পালেহি। সি একদম ফোনত কথা পাতি আহি আছে। আচল নামটো কোৱা নাই একো দেই। এইফালে কলেজত সোমাই সিফাল কৰি ঘূৰি ফুৰিছোঁ। যিমান হওক যোৱাৰ পাছত মনটো বেয়া লাগে ন, আহি দেখিলে যে এইখিনি ঠাইতে আমি এইটো কৰিছিলোঁ বুলি। তাৰপাছত আমি ফেঞ্চিলৈ ওলালোঁ কাপোৰ কিনিবৰ বাবে, নহয় কিনো আহিছে ঠাণ্ডাৰ দিনৰ কাপোৰ, তাকে চাওঁ বুলি। আৰু এপাক মাৰি আমি এয়া খালোঁ চানা খাই লৈ আকৌ ভোক এটা লাগি আহিলেই নহয়, বহুত সময় হ'ল যিহেতু। তাৰপাছত আমি ৰুটি মাংস খাবৰ কাৰণে সোমালোঁ। এয়া চাওক। ये हमारे पड़ोस रहे हैं हमारे इन्फ्लुएंसर, इस यूट्यूब चैनल की मालकिन মাংস বিলাই আছে। 200টা ছাবস্ক্ৰাইবাৰ লৈ মই বোলে ইনফ্লুৱেঞ্চাৰ হ'লোঁ। ইয়াত তামোল খাব লওঁতে হ'ল নহয় ঘটনাটো, পৰিয়ে থাকিল। তাৰপাছত এয়া আহিবলৈ ওলালোঁ, যিহেতু সন্ধিয়া লাগিল, বতৰো ঠাণ্ডা। অকলে গুচি আহি খুব বেছি বেয়া লাগিল আৰু অকণমান বৰষুণত তিতিলোঁ। আকৌ লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই।